প্ৰত্যেকজন ব্যক্তিৰে জীৱনত এগৰাকী মাৰ মূল্য, মাৰ অৱদান কিমান সেইটো হয়তো মই মুখেদি ভাষাৰে প্ৰকাশ নকৰিলেও হ'ব। সকলোৱে জানে মাৰ মূল্য আৰু মাৰ অৱদান কিমান আমাৰ জীৱনৰ, প্ৰত্যেকৰে জীৱনত। প্ৰত্যেকগৰাকী অভিভাৱকে বিচাৰে যে নিজৰ সন্তানটো আত্মনিৰ্ভৰশীল হওক আৰু নিজৰ ভৰিত নিজে থিয় দিয়ক। হয়, সেই কথাষাৰ শিকোৱাটো বেয়া কথা নহয়। নিজ মাতৃয়ে নিজ সন্তানক স্বনিৰ্ভৰশীল হোৱাটো নিশ্চয় বিচাৰে। ঠিক তেনেদৰে সমাজত কিন্তু এনেকুৱা কিছুমান মাতৃ আছে যিয়ে সন্তানক বাধ্য কৰোৱাই পইচা উপাৰ্জন কৰাবলৈ। তেনে এক সন্তানৰ কথাৰে আজি ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ আগত। এগৰাকী মায়ে এগৰাকী সন্তানক বাধ্য কৰোৱাই কৰ্মস্থলীলৈ যাবলৈ। সেই ল'ৰাজনে দায়িত্ব বুজি দৈনিক শুই উঠিয়ে কৰ্মস্থলীলৈ যায় আৰু গধূলি ভাগৰে জোগৰে গুচি আহে। ঠিক সেনেদৰে দিনটো কটাই যেতিয়া মাহটোৰ অন্তত 1ৰ পৰা 10ৰ ভিতৰত যেতিয়া দৰমহা পাবলৈ সক্ষম হয়, সেই দৰমহাখিনি মাকৰ হাতত খুব ধুনীয়াকৈ কিন্তু হাতত তুলি দিয়ে আৰু মাগৰাকীয়েও লয় আৰু ল'ৰাজনেও ভাবে যে ঘৰুৱা দায়িত্ব কিছুমান আছে, ঘৰুৱা যি বস্তু বাহানি ঘৰখন চলাবলৈ যিখিনি প্ৰয়োজন হয় সেইখিনি তেখেতৰ মাকে হয়তো খুব সুন্দৰভাৱে নিয়াৰিকৈ চলাই নিব পাৰিব। তাৰ বিনিময়ত ল'ৰাটোৱে কিছু অংশহে কিন্তু মানে নিজৰ নামত খৰচ কৰিবলৈ লয়। কিছু অংশ, যিটো তেওঁৰ অহা যোৱা কৰিবলৈ বা ডেইলি এজন ল'ৰাৰ কিমান খৰচ নহয় জানো, সেইখিনি সামান্য পৰিমাণৰ পইচা নিজৰ লগত ৰাখি নিজৰ মাক গোটেইখিনি দি দিয়ে। এতিয়া সেই ল'ৰাটোৰ কথা কওঁ যে ইমান বেয়া লাগে সেই ল'ৰাটো দিনৰ দিনটো কষ্ট কৰি পেলাই গধূলি ঘৰলৈ যায়। সেনেকৈ যেতিয়ালৈকে 1ৰ পৰা 10ৰ ভিতৰলৈকে ল'ৰাটোক কিন্তু খুব আদৰ সাদৰ, খুব ব্যৱহাৰ ভাল। যেতিয়া 10ৰ পৰা ইফালে 30 তাৰিখ পৰি যায়, সেইখিনি মুহূৰ্তত এগৰাকী মায়ে কিন্তু সেই ল'ৰাটোক বহুত বেয়া ব্যৱহাৰ মানে এনেকুৱা বুলি কৈছোঁ যে ৰাতিপুৱা উঠি চাহ কাপো নিদিয়ে আৰু যেতিয়া 1ৰ পৰা 10ৰ ভিতৰত কিন্তু ল'ৰাটোক ধুনীয়াকৈ সুন্দৰকৈ চাহকাপ খুৱাই পঠায়। কিন্তু যেতিয়া পইচাও শেষ হৈ যায়, ল'ৰাটোক আকৌ চাহ একাপো নাযাচে। কিমান দুখ লগা বিষয় আৰু কিমান অভাৱ অনাটনৰ মাজেৰে পৰিপূৰ্ণ এটা জীৱন হোৱাৰ ফলত ল'ৰাটোৱে সেই আৰ্থিক উপাৰ্জন কৰিবলৈ ওলাই যায়। আৰু কেতিয়াবা বহুত দুখেৰে সেই ল'ৰাটোৱে নিজৰ লগৰ সমনীয়াক কয় যে যিমানখিনি ঘৰৰ পইচা, যিমানখিনি পইচা মই আজি ইনকাম কৰিছোঁ, ঘৰৰ নামত খৰচ কৰিছোঁ, সেইখিনি যদি মই কাকো নিদি নিজৰ নামত ৰাখিলোঁ হয়, হয়তো মই বহুত ডাঙৰ অট্টালিকা বনাব পাৰিলোঁ হয়। সেনেকৈ বুলি কয়। হয়, দুখ মনেৰে কয়। মই এতিয়া মাকগৰাকীক কৈছোঁ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে যে কষ্টৰ বিনিময়ত সেই অনা পইচাকেইটা ল'ৰাটোৱে আপোনাৰ মুখত গুজি দিয়ে। আপুনি যে ল'ৰাটোক পইচা দি থাকিলে ভাল আৰু পইচা নিদিয়াৰ পিছত যে বেয়া ব্যৱহাৰ কৰে, আপুনিনো সেই ল'ৰাটোৰ বয়সত কিমান টকা ইনকাম কৰি পাইছিলে ঘৰখনৰ বাবে এবাৰ জনাবচোন। ল'ৰাজনে দায়িত্ব বুজি ঘৰৰ ইনকাম কৰিলে বুলিয়ে ল'ৰাটোক ইমান প্ৰেছাৰ দিব নালাগে। যেতিয়া 10ৰ পৰা 30ৰ ভিতৰত ল'ৰাটোৰ হাতত এটকা পইচা নাথাকে, তেখেতে আপোনাক পইচা খোজাটো স্বাভাৱিক। তেখেতৰ হাত খৰচৰ কথা আছে, পকেট খৰচৰ কথা আছে, অহা যোৱা ভাড়াৰ কথা আছে, মান্থলি ৰিচাৰ্জৰ কথা আছে। ল'ৰা মানুহ ইটো সিটো খাবৰ কাৰণে অকণমান পইচা দৰকাৰ হয়। কিন্তু সেই ল'ৰাটোৱে কিন্তু সেইখিনিও নাৰাখি আপোনাৰ হাততে গোটেইখিনি জমা কৰি দিয়ে। তাৰ পিছতো যে ল'ৰাটোক ইমান দুৰ্ব্যৱহাৰ কিয়? যেতিয়া চেনি নাথাকে চাহ খাবলৈ, যেতিয়া চব্জি নাথাকে ভাত খাবলৈ, আলু পিটিকা দি ভাত খাব লাগে, বহুত কথা কটু বাক্য শুনোৱা হয় ল'ৰাটোক। এজন ল'ৰা হ'ল বুলিয়ে ঘৰৰ দায়িত্ব বুজিছে ঠিকেই, কিন্তু সিটো নিজ সামৰ্থ্যৰ বাহিৰত গৈ পেলাই আপোনাক পইচা ইনকাম কৰি দিব নোৱাৰে। তাৰ সাধ্য অনুসৰি যিখিনি পাৰিছে সেইখিনি আপোনাক দিছে, আপুনি সেইখিনিতে সন্তুষ্ট থাকক। সেইটোকে নকৰি মান্থলি দিয়া পইচাখিনি আপুনি সেই বন্ধনৰ পইচা, ক'ৰবাৰ লোন, কিবা আকৌ যদি অকণমান বেছিকৈ পইচা পায়, ঘৰখনৰ কাৰণে চফা ছেট আনিব লাগে, কিবা আনিব লাগে, এইবোৰ কথাৰে ল'ৰাটোৰ মাথাটো গৰম কৰি দিয়ে। ঘৰৰ চফা ছেটটো নানিলেও হ'বচোন, ল'ৰাটোৰ প্ৰয়োজনখিনিকে পূৰণ কৰক, ঘৰখনৰ প্ৰয়োজনখিনিকে কিছু পূৰণ কৰক। ল'ৰাটোৰে সেই কষ্টৰ পইচাখিনি অকণমান সাঁচিয়ে থওক, ভৱিষ্যতে ল'ৰাটোৰ কিবা এটা কামত আহিব। বৰ দুখ লগা কথা। নিজৰ মাকজনী হৈ যদি নিজৰ সন্তানক এনেকৈ বুজি নাপায়, এনেকুৱা ধৰণৰ মানসিক প্ৰেছাৰ দিয়ে, তেতিয়াহ'লে কেনেকৈ হ'ব? নিজৰ সন্তানক বুজক, নিজৰ সন্তানক বুজিবলৈ আৰম্ভ কৰক। আপুনি এইটো ভাবক যে আপুনি সেই নিজৰ ল'ৰাটোৰ বয়সত আপুনি কেইটকা ইনকাম কৰিছিলে। বহুত বেয়া লাগে আচলতে কিছুমান ল'ৰাৰ কাৰণে, নিজৰ ঘৰখনৰ দায়িত্বৰ কাৰণে বহুত নিজৰ মনৰ ইচ্ছাবোৰ মাৰি পেলাই কাম কৰিবলগীয়া হয়।
সিহঁতৰোতো মন যায় কিবা এটা কৰিবলৈ, সিহঁতৰোতো মন যায় দুপদ এবাৰ বস্তু কিনিবৰ কাৰণে মন পচন্দৰ। কিন্তু নাই, ভনীয়েকৰ পঢ়া খৰচ, ঘৰৰ বন্ধনৰ লোন, গোটৰ লোন এইবোৰ মাৰিবৰ ক্ষেত্ৰত দিনৰ দিনটো কষ্ট কৰে, হাজিৰা কৰে আৰু গধূলি ঘৰ সোমাই মাকে সেই পইচা জব্দ কৰে বা মান্থলি হিচাপত যি পায় সেই সকলোবোৰ জব্দ কৰে। ভাল মাক হ'লেতো ভাল কথাই শিকাব, কিন্তু এনেকুৱা ধৰণৰ মাকবিলাকে ল'ৰা ছোৱালীক বাৰু কি শিক্ষা দিব কওকচোন।